আগত এটা এবি ভৱনৰ শুভ উদ্বোধনী আছিলে 23,29,000 টকাৰ। ৰাইজৰ সুবিধা যথেষ্ট পৰিমাণে পাব, খালি ৰাইজেই নহয় আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ইয়াৰ মেল মিটিং কৰিব পাৰিব আৰু ভাল এটা পৰিৱেশৰ আমি সৃষ্টি কৰিম বুলি আশা ৰাখিছোঁ। এতিয়ালৈকে কোনো পৰিকল্পনা আমি কৰা নাই, পিছত ভাবি চিন্তি অফিচাৰৰ লগত বহি আমি চিন্তা কৰিম। আঞ্চলিক পঞ্চায়েত ভবন নির্মাণের পরে যেটি নির্মাণার্থে আমি 23,29,000 টাকা 15 ফাইন্যান্স কমিশনের 22-23 সনৰ সেকেন্ড ইনস্টলমেন্টর জৰিয়তে এইটো আঁচনিটো ধৰা হৈছিলে। এইটো পুৰণি আপনার আমি যিমান দূৰ গম পাইছোঁ এইটো পুৰণি উন্নয়ন খণ্ড আছিলে। ইয়াতে বিভিন্ন কাৰণত ইয়াৰ পৰা আজিকালি এতিয়া মানকাচাৰ যেটো মানকাচাৰ টেম্পৰাৰীভাৱে চলি আছে আর কি। ইয়াতে আঞ্চলিক পঞ্চায়েত ভৱনটো যদি হৈ যায় তেতিয়াহ'লে ভৱিষ্যতে আপোনাৰ ইয়াৰ ৰাইজে বা বিভিন্ন আপোনাৰ লিডিং সিটিজেন যিবিলাক আছে, চিন্তাবিদ আছে, ৰাজনীতিবিদসকল আছে বা